পানীৰ মাজে মাজে গৈ আছোঁ আমি। এইখন গাড়ী চাওক গোটাই নাও চলাব পৰা হৈছে এতিয়া একদম পুৰা বা মজা লাগছে। এয়া নলবাৰীৰ মাজমজিয়া, এয়া আমি নলবাৰীৰ ভিতৰত সোমালোঁ। আমাৰ ৰাইট চাইডে কোৰ্ট ন্যায়ালয়। ইয়া লাগছে আমাৰ বোলে আজি ৰবিবাৰ কি আছে কি নাই আগত ৰবিবাৰ আমি গৈ আছোঁ। যাব পাৰিম নে নোৱাৰিম ঠিক নাই। এতিয়া ইমান পানী হৈছে আপোনালোকক দেখাই আছোঁ। এয়া চাওক আমাৰ সৌফালে কোৰ্টখন, এইখিনিত অকণমান পানী নাই, বহুত পানী হৈছে। 1 ফুটৰ বেছি হৈছে। যাব নাই কাৰণে মোৰ মুখখন দেখুৱাব পৰা নাই। আজি আপোনালোকক সম্পূৰ্ণ নলবাৰীখন এপাক দেখাম বুলি আহিছোঁ। দোকান প্ৰায় বন্ধ কৰা আছে ইয়াত। এই আগৰ পিনে আৰু গোটেই পানী এনেকৈ আহিব। চাৰিওফালে পানী নলবাৰীৰ ভিতৰতো ইমান পানী দেখাই নাই নাই পানীয়ে চাইছি গাড়ীখন ময়ে চাব লগা গাড়ী আহিলে দৰ্জাত পানী লাগিয়ে যায়। আচৰিত চাওক আপোনালোকে বহুত পানী আছে। এইখিনিত অকণমান পানী কম আছে। নলবাৰী আৰু পানী বাঢ়ি যাব না যদি নতুনকৈ পাৰিম আৰু যেনে চাওক বাপৰে পানী কি ভয়ংকৰ পানী। বেছি পানী আছে গম পোৱা না? ইয়াতে ইমান পানী আছে, বেছি পানী আছে গম পোৱা? ভয়ংকৰ পানী হৈছে। আৰু এইয়া পানীৰ মাজত নলবাৰীত জীৱনত প্ৰথম গাড়ী চলাইছোঁ। মাজে মাজে এনেকুৱা পানীৰ ঢৌ লাগিছে গাড়ীত কোবাই দিয়ে পানীৰ ঢৌত। চাওক এনেকুৱা পানী বাপৰে। এখন আৰক্ষীৰ বাহন আহি আছে। চাওক পানী বেছি হৈছে মাত্ৰ পানী মই চাওক কমি গৈছে গোটামুটি। যাব যাব বেছি সময় নাথাকে গাড়ী আহিছে আকৌ আছে পানী। ড্ৰাইভিঙৰ এটা পানীত চলোৱা নাই। যদি নদী চলাব লাগিব কেতিয়াবা নদীবাৰ হ'ব লাগিব। ক'ত কেনেকুৱা পৰিস্থিতি পাই যায় আকৌ ঠিক নাই। যেতিয়া গাড়ী চলাই থাকে পানীৰ ওপৰত বেছি পানীত ক্লাছ নদবাকেই চলাব লাগে পাৰিলে। এতিয়া মাজে মাজেতো উপায় নাই, ক্লাছটো ধৰিবই লাগিব। সন্মুখৰ পৰা গাড়ী আহে ব্ৰেক কৰিব লাগে। যদি পাৰে আপোনালোকে ক্লাছটো নদবাকৈ গাড়ী চলাব লাগিব। যদি ক্লাছ দবাই কেতিয়াবা গাড়ী চাওক কি ভয়ংকৰ পানী। আমি পানী চাব যেন লাগিছে। পানীয়ে চাওঁ এতিয়া সম্পূৰ্ণ সফল হয়। আমি যদি নামি দিওঁ এতিয়া আঁঠু তল যাব পুৰা।
থিয়া দিয়া কাছ কাছ ঐ কেনেকৈ যাম এইফালে অলপ বেগ দিয়ক নামি যাব দেখোন তাত কিয় উমেদ এই গাড়ী আহি গেছি যাবা দিবা যাবা আহি গেছি মানে পাৰিবা ভয় লাগে না দেখা নাপায় হয় না আমি দিয়ক অলপ ভয় লাগে না এইফালে ভয় লাগে তুমি আমি কিয় উমে দিছ হ্যাঁ কেনেকৈ উমে দিছি বুঢ়া হ'ব পাৰে বেটা এই